ঈশান আদিত্য বৰা। মই এটা কবিতা আবৃত্তি কৰিম। সেই কবিতাটোৰ নাম অসমীয়া ডেকাৰুক্তি। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। শক্তিপুত্ৰ মই, ভক্তি বুকুত লৈ মুক্তি প্ৰাৰ্থী হৈ, অৰ্জুন মই, গান্ধী মই ধনঞ্জয়, মৃত্যুক কৰিছো জয়। মই অসমৰ, মই ভাৰতৰ, মই ডেকা ল'ৰা অগ্নিময়। মই ভাৰতৰ নবীন সূৰ্য, পূৰ্বাচলত বজাও দুৰ্য। মোৰ পোহৰৰ গানে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী। শেষ হ'ব শেষ নোহোৱাৰ কৰিম জগত জয়। নবীন সূৰ্যময়, উপচি আহিব পোহৰৰ ঢল। লুইতৰ দৰে ফেনে ফুটুকাৰে ফেনীৰ শুভ্ৰ জ্যোতি প্ৰপাতৰ দয়। হাতীপতি এদি ঐৰা পাতেদি, কটনগৰৰ আলি কৰিয়েদি, কটনে দাবীৰ মহামণিষীৰ মনৰ মাজেদি কবীন্দ্ৰদিনী হম মহামণিষাৰ মহাসাগৰত। মোৰ লিখা গানে আলোকে আলোকে নতুন বাতৰি কৈ, আলোকৰ এক মহাসংগীত তুলিব পৃথিৱী মই। তেজ মহৰ মাতৃজনাৰ কোলাত জনম লৈ, দেশ জননীৰ মহান কোলাত লীন হৈ যাম মই। নমস্কাৰ।